আৰু মই এতিয়া আছোঁ একেবাৰে মানাসৰ জংঘলৰ ভিতৰত গাড়ীৰ ওপৰেৰে গোটেই জংঘল প্ৰত্যক্ষ কৰিছোঁ। এফালে চাওক দুটা ময়ূৰ আৰু ভিতৰত সোমালে বহুত কিবা কিবি দেখিবলৈ পাব, চাই থাকক। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰাইজ আজি গৈ আছোঁ চাৰিচকীয়া লৈ। মই আৰু মোৰ ভিনদেউ আছে আৰু লগত মোৰ বন্ধী আছে, 4-5জন মিলি গৈ আছোঁ এখন ঠাইলৈ। ৰাইজ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ৰাষ্ট্ৰীয় উদ্যানখন কি কি আছে। চ' শেষলৈ চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু এনেকৈ আহি আহি আমি বৰপেটা পাই গ'লোঁ। ইয়াৰ পৰা কিমান কিলোমিটাৰ মান দূৰতে আছে, 42 কিলোমিটাৰ মানাস ৰাষ্ট্ৰীয় উদ্যান। These brothers my guys, know that they fly, know that they ride or die. I keep boys by my side, CJ Ike, now I gotta roll with ice. Cold, these brothers my guys, know that they fly, know that they ride or die. আৰু আহি আহি এখন বা কি দলং পালো নাজানো। আৰু এইফালে বৰপেটা ৰোডৰ ৰেল লাইন, বৰ্তমান ৰেলবিলাক কাৰেণ্টত চলে, সেইফালে চাওক। Do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never slow, till I finally prove it. Never listen to the no's, I just wanna keep moving. Keep my head up when I act, head up, that's a fact. Never looking back, I'ma keep myself on track. Keep my head up, staying strong, always moving on. Feel I don't belong, tell my thoughts to move along. Push myself to be the best, die with no regrets. Live with every breath. মা কসম কিবা দেখিবলৈ পাম নাপাম সেইটো বেলেগ কথা, কিন্তু যিবিলাক চাই চাই গৈ আছোঁ একেবাৰে শেষ জীৱন আৰু ধন্য জীৱন। চাওক দুয়োফালে গছ আছে, তাৰ মাজেৰে ৰাস্তা, কিন্তু ৰাস্তাটো চাওক না, একেবাৰে পোনপটীয়া কৈ গৈছে, একেবাৰে কোনো টাৰ্ণিং নাই কোনো ঠাইতেই, একেবাৰে শেষ। Everything I do, I'm just being genuine. Yeah, I'm sick of being screwed, feel my own adrenaline. Yeah, I do just what I do, and I hope you let me in, yeah. আৰু ফাইনেলি আহি পালোঁ আমি মানাস ৰাষ্ট্ৰীয় উদ্যান। গেটৰ সন্মুখত আছোঁ এতিয়া ইয়াৰ পৰা টিকট কাটিব লাগিব। টিকট কাটি একেবাৰে ডাইৰেক্ট ভিতৰত সোমাত, কিন্তু আপোনালোকক ইমানখিনিতে দেখুওৱা হোৱা নাছিল, কিন্তু এতিয়া দেখাম। গাড়ীখনৰ ওপৰৰ তিৰপালখন খুলি এইফালেৰে মই ভিডিঅ' কৰিম আৰু সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু এনেকৈ বিন্দুৱে চুইচটো টিপি দিলে, কিন্তু মজা মই ল'ম। আৰু এটা কথা, এই অৰণ্যত আপোনালোকে নিজৰ প্ৰাইভেট চাৰিচকীয়া লৈ আহিব পাৰে, আৰু যদি কাৰ লৈ নাহে তেনেহ'লে ইয়াত জীপ আছে, সেইসকলে লৈ ফুৰায়। কিন্তু প্ৰাইভেট কাৰ লৈ আহিলে বাৰু গাড়ীৰ ভাড়াটো দিব নালাগে, কেৱল টিকেট কাটিব লাগে আৰু মানুহৰ টিকেট। কিন্তু আৰু যদি জীপ লৈ আহে
জীপৰ ভাড়া লগতে সকলো সম্পূৰ্ণখিনি দিব লাগে। চ' প্ৰাইভেট কাৰ লৈ আহক আৰু ইচ্ছামতো ঘূৰি ফুৰক। আৰু কি যদি মানাসত কিবা এটাও নেদেখে কিন্তু কমন কেইটামান বস্তু দেখিবলৈ পাব, অৰণ্য, তাৰপিছত 2-3টামান বান্দৰ, ময়ূৰ আৰু কেৰ্কেটুৱা, এইবিলাক কমন থাকেই। আৰু ইয়াত সম্ভৱতঃ জীৱ জন্তু একেবাৰে ৰাস্তাৰ পাৰত নাহে, সদায় গাড়ী অহা যোৱা কৰে, কিন্তু জংঘলবিলাক যদি অলপ কম থাকিল হয় তেনেহ'লে প্ৰত্যক্ষ কৰিব পাৰিলোহেঁতেন, কিন্তু এতিয়ালৈ চোৱা নাই। চাওঁ যদি আগত কিবা পাওঁ। हम हैं हजारों में, अब की कमी जरा है हर আৰু ভিডিঅ'ৰ মাজে মাজে মই ঘৰিয়ালৰ দৰে উশাহ নিশাহ ল'বলৈ মূৰ বাহিৰ কৰোঁ, কিন্তু আচলতে ভাবোঁ কিবা ক'বলৈ, কিন্তু লগত ভিনদেউ আছে, আকৌ যদি হঠাৎ কৈ পেলাই টকা খৰচ কৰি আছোঁ মই, কিন্তু তেওঁ আহিছে ভিডিঅ' বনাবলৈ, সেইবাবে বাৰু কোৱা নাই। এনেই নকয়, কিন্তু এনেই আৰু লাজ লাগে অলপ, সেইবাবে কথা কোৱা নাই। কিন্তু আপোনালোকক সকলোখিনি ভিডিঅ' কৰি ৰাখিছোঁ, দেখাম, চাওক। আৰু এওঁলোক বা ক'ৰ পৰা আহিল, পৰ্যটকেই নেকি? চাওক, কম্বল চম্বল লৈ আহিছে একেবাৰে, নাজানো এইবিলাক ক'ৰ পৰা আহে। কিন্তু ইয়াৰ ভিতৰত আছে কেইটামান অদ্ভুত অদ্ভুত গছ গছনি, কিবা বেলেগ টাইপৰ অলপ, কিন্তু গছেই আমাৰ লোকেল যিবিলাক সেইবিলাকে কিন্তু অলপ বেলেগ আকৃতিৰ। আৰু এই দূৰ দূৰণিলৈ নাজানো কিমান বিঘা যে মাটি এনেকৈ আছে। আমি মাত্ৰ 10-15 কিলোমিটাৰমান আহিলোঁ এনেকুৱা ভিতৰ ফালে, আৰু গৈ একেবাৰে ডাইৰেক্ট মথনগুৰিত যাম।
सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है আৰু এইখিনি ঠাই চালে এটা কথা মনত পৰে যেন কাজিৰঙাত আহিছো চাওক এইফালে এৰে যদি হাতীৰ পিঠিত উঠি ফুৰিব পাৰিলো হয় গতিকে যদি কাজিৰঙা যাব নোৱাৰে তেনেহ'লে মানাহত আহক আৰু কাজিৰঙাৰ ফিলিংছ লওক কিন্তু হাতী বাৰু নাই এনে আৰু ফিলিংছ ল'ব পাৰি এইফালে চাওক আচলতে কিজানি জীৱ জন্তু বিলাক আছে কিন্তু ঘাঁহ বননিৰ মাজৰ পৰা ইমান দেখা নাযায় ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी हम न पाए ऐसी जिंदगी हम छिप छिपाए हम नहाए हम नहाए ऐसी जी छिप छिपाए ऐसी जी हम न पाए ऐसी जी ना छिप छिपाए ना छिप छिपाए और गाइस फाइनली हम जा रहा है पहाड़ों ऊपर में চাওক একেবাৰে গাড়ী উঠাই দিছো আৰু এইটোৱে মাথনগুৰি ভূটানৰ যিটো বান্ধ সেইখনেই সেইফালে মানুহ আছে তাৰোপৰি আৰু আপোনালোক আহি ইয়াত জিৰণি ল'ব পাৰে সকলো আছে বাথৰুম চাথৰুম সকলো আৰু ওপৰ ফালে পাহাৰ আৰু ইয়াত সকলোখিনি প্ৰায় ঠিকেই কিন্তু মেইন কাৰণটো হ'ল মোবাইল কাৰণ ইয়াত কোনো ধৰণৰ সিমৰ টাৱাৰ নাথাকে একেবাৰে ডাইৰেক্ট সিমখন অফ আৰু এইফালে একেবাৰে নিৰল নিস্তব্ধ পৰিৱেশ কিন্তু মানুহে হাল্লা কৰি আছে আৰু যিবিলাক হিলেৰ মাজেৰে পানী বৈ আহিছে ঝৰ্ণাৰ পানী চাওক কি ধুনীয়া হৈ আহিছে আৰু এই পাহাৰত যাব পাৰিলে আৰু কিছু সময় পিছত ইয়াৰ পৰা আমি গুচি যায় পশ্চিম ফালে নদীত গা ধুই কিবা কিবি খাইছো আৰু তাৰ পিছত যোৱাৰ সময়ত কেইটামান বস্তু চাইছো চাওক ময়ূৰ এফালে দুটা বহি আছে